এয়া নদীৰ যজ্ঞ আপোনালোকে দেখাই আছো। এ চাই লওক, বহুত মানুহ হয় ইয়াতে। ঈশ্বর আল্লাহ তেরে নাম কুমতি দিবলে নাই ভগবান তার মুখ কমেণ্ট দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। গতিকে ভিডিঅ'টো চাওক, মই দেখাই আছো। আপোনালোকে দেখা পাইছে এইটো বহুত ঐতিহ্যপূৰ্ণ মন্দিৰ। তো আপোনালোকে বস্তুটো চাই থাকিব, কেনেকুৱা লাগে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কৃষ্ণ ভাৰতী চেনেলটো। নমো সিংহাসনম নমো নমঃ ওম নমো ভ্রষ্টাচারম নমো মিথ্যাচারম। এই মহাবিষ্ণু যজ্ঞ এই বছৰ আমাৰ 97তম হ'ল। 96তম যজ্ঞলৈকে আমাৰ 1922 চনৰ পৰা এই যজ্ঞভাগ পালন আৰম্ভ কৰি আছে। এই বছৰ আমাৰ 97তম হ'ল। আৰু সেই সময়ত আমাৰ এই অঞ্চলত বা গোটেই অসমতে মেলেৰিয়া, জ্বৰ, অনাবৃষ্টি বা সেই সময়ত মানে কলেৰা সদৃশ হৈ গোটেই আমাৰ অঞ্চলৰ মানুহবিলাকৰ হোৱা দোৱা লাগিল। তাৰপিছত আমাৰ এই ৰাইজে লগ হৈ সকলোৱে সিদ্ধান্ত কৰিলে যে ইয়াত এখন মহাবিষ্ণু যজ্ঞ কৰিব লাগে। আৰু তেতিয়াই ইয়াত মহাবিষ্ণু যজ্ঞ আৰম্ভ হ'ল। আৰু যজ্ঞৰ পৰিণামস্বৰূপে অনাবৃষ্টি হৈছিল, বৰষুণ নাছিল। এই যজ্ঞৰ ফল বৰষুণ। ঈশ্বর আল্লাহ তেরে নাম কুমতি দিবলে নাই ভগবান তার মুখত শুনিম খুদিলৰ গান ভয়তে পলাতক ৰাজাৰাম মুখে মুখাগলে খুদা ৰাইজৰ আশা ওম স্বাহা ওম ভ্ৰষ্টাচাৰম ওম সপোনত পালেঙত জান তোমাকে ৰাখিছো অধিক সৰুকৈ জান পজায়ে সকলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ আৰু বেল আইকনটো টিপি দিব।